জনগণ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই মাইনুল স্পাইডাৰ ৱত আজি এটা নতুন ভিডিঅ' ক্ৰিয়েট কৰিবলৈ আহিছোঁ এয়া দেখা পাইছে ৰাতিপুৱাৰে পৰা বৰষুণ আছিলে আৰু সেই আমাৰ অলপ যদিও পলম হৈছে কিন্তু এই মাত্ৰ সম্পূৰ্ণ হৈছে দেখিছে চাৰিওপিনে বেলুন চেলুন লগোৱা হৈ গৈছে কেৱল মাত্ৰ পূজাৰী আহিলেই পূজা পাঠ কৰিব আৰু আমি প্ৰসাদ বিতৰণ কৰিম নিজেও খাম মানে এক্সাইটেড হৈ আছোঁ সো আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰাকৈ সকাল দেখা পাইছে এয়া আমি আমাৰ ৰাতিপুৱাৰ ভোজনটো গ্ৰহণ কৰি লৈছোঁ খোৱা মেইন এয়া লোকনাথ বান্দাৰৰ পৰা লৈছোঁ পূজাৰ উপকৰণ ফুল ইত্যাদি তো এয়া দেখা পাইছে আমি অইন এখন দোকানৰ পৰা লৈ আছোঁ বিশেষকৈ ইয়াৰ পৰা লৈ আছোঁ আমি বেলুন কেইবা পেকেটো বেলুন লোৱা হ'ল অইন এখন দোকানত বিশেষকৈ হৈ গ'ল এয়া দেখা পাইছে পূজাৰ বজাৰ হৈ আছে ফল মূল বাবু পুৰা কষ্ট কৰি আছে কৰোনা সিজন এইপিনে চাই কোৱা কৰোনা সিজন তো আপোনালোকৰ ওচৰ চুবুৰীয়াত মানে বাৰ্থডে চাৰ্থডে পাৰ্টি থাকিলে আপোনাৰ বেলুন ফুলাবলৈ মাতিব পাৰে আমাৰ বাবুক একদম পুৰা ৰবটিক মাইণ্ড হ'ব তোমাৰ নম্বৰটো দি দিওঁ আকৌ ভাইজানে পুৰা বেলুন ফাটি গ'লে মানে আৰু হৈ গ'ল বম ব্লাষ্ট বেলুন বেলুন বাবু গান গাই দিব বেলুন বেলুন এয়া দেখা পাইছে বাবু পুৰা বেলুন ফুলোৱাত বিজি মানে সি প্ৰশিক্ষণ লৈ আছে দুৰ্গা পূজাৰ দোকান দিব চ' আপোনালোকে পূজাত ল'ৰা ছোৱালীৰ কাৰণে বেলুন ল'লে তাৰ পৰা ল'ব বুলি আশা ৰাখিছোঁ তাৰ বিক্ৰী হ'ব লাগে ন আমাৰ মাইনালৰ বাৰ্থডে আছে আজি বাৰ্থডে এয়া দেখা পাইছে আমাৰ ৰেক্স হাতত বেলুন লৈছে ট্ৰাই কৰিছে যদিও বেলুন ফুটিলে বহুত ভয় কৰে ফুলাই দিছে এৰি দিছে বাবু পুৰা একদম স্পাইডাৰমেন এয়া দেখা পাইছে আমাৰ আণ্টি পুৰা যোগাৰ কৰি আছে পূজা আৰম্ভ হ'বই আৰু লগত মাজত মই চেলফি লৈছোঁ কি কাৰণে ফল উলিয়াই আছে আমাৰ বাবু ভাই পুৰা কষ্ট কৰিছে পাৰিছে আৰু লগতে এয়া বিকাশ ভাই বৰটেঙা উলিয়াই আছে মেইন আৰু বিশ্বকৰ্মা পূজা বুলি ক'লে বৰটেঙাটো আহেই প্ৰথম অৱস্থাত আৰু এয়া পূজাৰ উপকৰণবিলাকো ৰেডি কৰিছে আণ্টি পুৰা হেৰি কৰি আছে এয়া দেখা পাইছে পূজাৰী আহি উপস্থিত হৈছে পূজাৰী মানে কি আমাৰ ৰঞ্জন গিৰি ৰেক্স ব্ৰুৰ সৰু ভাইটি সি নিজে পূজাটো আজি চলাই নিব আৰু তাৰ কাৰণে সি ভোকত আছিলে উপবাস আছিলে পাপু বহুত কষ্ট কৰি আছে তাক চেলুট জনাইছোঁ লগতে বহি মজা পাইছে হয় নাই বাবু পাৰিছে একদম পুৰা পাৰিছে দেখা পাইছে বেলুন অলপ আটকধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে ইয়াত সহযোগ কৰিছে জাকিৰ প্ৰফেচাৰ ব্ৰ আমাৰ চব বেলুন নানা ৰঙী বেলুন এইটো কি বুলি কয় ভাইজান ৰক্সা হয় নাই
ঘূৰালি এই দৌৰি গ'ল লাইট দে পাঁচ মিনিট গলোৱা দেখা পাইছে পূজা সমাপ্ত হৈছেই আৰু সেই প্ৰত্যেকেই সেৱা জনাইছে বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱক। দেখা পাইছে পূজাৰ অন্তত প্ৰচলিত নীতি নিয়মবোৰ মানি চলিবলৈ পালন কৰিবলৈ চেষ্টা কৰিছে। চাওক আজিৰ ভিডিঅ'টোত মোৰ হোৱা প্ৰত্যেকটো ভুলৰ দুখ আঙুলিয়াই দি কমেণ্টৰ মাধ্যমত মোক অৱগত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু যাতে মই নিজকে শুধৰাবলৈ চেষ্টা কৰিব পাৰোঁ যত্ন কৰিম। ভিডিঅ'টো ইমান সময় কষ্ট কৰি আপুনি চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আপুনি চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আগতীয়াকৈ কৰি থৈছে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। এয়া ছাগলী দেখা পাইছে ৰেক্সবোৰ চোতালত।